আমাৰ ধৰ্মত ৩৩ কোটি দেৱী দেৱতাৰ নামত অপপ্ৰচাৰ কিয়? আমাৰ বৈদিক সনাতন ধৰ্ম তথা হিন্দু ধৰ্ম বিশ্বৰ ভিতৰত পৌৰাণিক আৰু শ্ৰেষ্ঠতম ধৰ্ম হয়। এসময়ত বিশ্বৰ মানৱ জাতিয়ে বেদ, গীতা, ভাগৱত, ৰামায়ণ, মহাভাৰত ইত্যাদিৰ পৰা ভগৱানৰ চৰিত্ৰৰ জ্ঞান লৈ নিজৰ চৰিত্ৰক উন্নত কৰি পৰিয়াল তথা সমাজক সুখ শান্তি সমৃদ্ধিৰে আগবঢ়াইছিল। আজি আমাৰ হিন্দু ধৰ্মত কিছুমান মানুহৰ অজ্ঞানতাৰ বাবে শাস্ত্ৰৰ জ্ঞানৰ ব্যাখ্যাসমূহ ভুলভাৱে সমাজত প্ৰচাৰ হৈছে। যাৰ ফলত সমাজত অন্ধবিশ্বাস, কুৰীতি-নীতিমূলক প্ৰথা ইত্যাদিৰ প্ৰচলন বৃদ্ধি হৈছে। পৰিণতিত সমাজৰ মানুহৰ শুদ্ধ জ্ঞানৰ অভাৱ হৈছে। আৰু সমাজৰ মানুহৰ শুদ্ধ জ্ঞানৰ অভাৱ হোৱাৰ বাবে মানুহৰ শাৰীৰিক তথা মানসিক ৰোগ বৃদ্ধি হোৱাৰ লগতে চৰিত্ৰৰ পতন হৈছে। সেইবাবে তেনে অৱস্থাত শুদ্ধ শাস্ত্ৰৰ জ্ঞান সমাজত প্ৰচাৰ কৰা অতি প্ৰয়োজন আছে। সমাজৰ মানুহে শাস্ত্ৰৰ শুদ্ধ জ্ঞানৰ অনুকৰণ কৰিলে চৰিত্ৰ উন্নত হোৱাৰ লগতে খান-পান শুদ্ধ হ'ব। যাৰ ফলত মনৰ চিন্তা ভাৱনা ভাল হোৱাৰ লগতে ৰোগমুক্ত, দুখমুক্ত তথা দুৰ্নীতিমুক্ত সুখী সমৃদ্ধিশালী সংস্কাৰবান সমাজৰ নিৰ্মাণ হ'ব। সেইবাবে শাস্ত্ৰৰ জ্ঞানৰ ভুল প্ৰচাৰ কৰিব নালাগে। উদাহৰণস্বৰূপে আমাৰ সমাজৰ কিছুমান মানুহে কয় হিন্দু ধৰ্মত ৩৩ কোটি দেৱী দেৱতা আছে। কিন্তু শাস্ত্ৰত থকা ৩৩ কোটি শব্দৰ অৰ্থ হৈছে ৩৩ প্ৰকাৰ, অৰ্থাৎ সংস্কৃতত কোটি শব্দৰ অৰ্থ হৈছে প্ৰকাৰ। হিন্দু ধৰ্মত কুল ৩৩ প্ৰকাৰৰ দেৱী দেৱতা আছে। তাৰ ভিতৰত ১২ প্ৰকাৰ হৈছে আদিত্য, ধাতা, মিত্ৰ, আৰ্যমা, শক্ৰা, বৰুণ, অজ, ভাগ, বিবাস্বান, পুষ, সবিতা, ত্বাষ্ঠা আৰু বিষ্ণু। ৮ প্ৰকাৰ হৈছে বাসু, ধৰ, ধ্ৰুৱ, হোম, অনিল, অনল, প্ৰত্যুষ আৰু প্ৰভাস। ১১ প্ৰকাৰ হৈছে ৰুদ্ৰ, হৰ, বহুৰূপ, ত্ৰয়ম্বক, অপৰাজিতা, বিক্ষাকপি, হুবু, কপাৰ্দী, ৰেৱাত, মৃগবাদ, হৰ্বা, কপালী। আৰু ২ প্ৰকাৰ হৈছে অশ্বিনী তথা কুমাৰ। আমাৰ হিন্দু ধৰ্মত কুল এই ৩৩ প্ৰকাৰৰ দেৱী দেৱতা আছিল। কিছুমান মানুহে অজ্ঞানতাৰ বাবে ৩৩ কোটি দেৱী দেৱতা আছে বুলি কয়। কিন্তু শুদ্ধ জ্ঞান হৈছে ৩৩ প্ৰকাৰ দেৱী দেৱতা আছে। সেইবাবে শাস্ত্ৰসমূহৰ শুদ্ধ জ্ঞান সমাজত প্ৰচাৰ কৰা অতি প্ৰয়োজন আছে। তেতিয়া আমাৰ সংস্কৃতি শুদ্ধভাৱে আগবাঢ়িব। কাৰণ শাস্ত্ৰৰ জ্ঞানৰ পৰা সংস্কাৰ আহে আৰু সেই সংস্কাৰৰ পৰাই সংস্কৃতি বনে। সেইবাবে শুদ্ধ শাস্ত্ৰৰ জ্ঞান লোৱাটো অতি প্ৰয়োজনীয়।